নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোত আপোনালোকক ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা স্কলাৰশ্বিপৰ বিষয়ে জনাম আৰু যি স্কলাৰশ্বিপত ছাত্ৰ ছাত্ৰীসকলে বছৰি 12,000কৈ মুঠ 4 বছৰৰ কাৰণে 48,000 টকাৰ স্কলাৰশ্বিপ লাভ কৰিব। এই স্কলাৰশ্বিপৰ বাবে আপুনি ঘৰত বহি নিজৰ মোবাইলতো আবেদন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছ আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব চেষ্টা কৰিম। বন্ধুসকল, সময় নষ্ট নকৰি আমি মূল ভিডিঅ'টো লৈ যাম পোনে। তো বন্ধুসকল, প্ৰথমতে ইয়াতে চাওক আপোনালোকে NMMS স্কলাৰশ্বিপ ফৰ ক্লাছ 8 ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ নেশ্যনেল মিনছ কম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন হয় বন্ধুসকল। এইটো নেশ্যনেল মিনছ কম মেৰিট স্কলাৰশ্বিপ আৰু ইয়াৰ 2022 বৰ্ষৰ বাছনি পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে। এই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে বছৰি 12,000 টকাকৈ জলপানীৰ ধন 4 বছৰৰ বাবে লাভ কৰিব। এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনাসমূহৰ পৰিপূৰক হ'ব লাগিব। আৰু এই স্কলাৰশ্বিপৰ বাবে আপুনি আবেদন কেনেকৈ কৰিব, পৰীক্ষাৰ আবেদন কেনেকৈ কৰিব লাগিব। তো প্ৰথমতে আপুনি ইয়াৰ বাবে গুগল প্লে ষ্ট'ৰত গৈ বিদ্যাৰ্থী মোবাইল এপ ডাউনলোড কৰি তাৰ যোগেদি অতি সহজে আবেদন কৰিব পাৰিব। যদি আপুনি মোবাইলত আবেদন কৰিব বিচাৰে তেতিয়াহ'লে গুগল প্লে ষ্ট'ৰৰ পৰা বিদ্যাৰ্থী এপছ আপুনি ডাউনলোড কৰিব লাগিব। নেক্সট, যদি আপুনি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত গৈ আবেদন কৰিব বিচাৰে তথাপি আপুনি madhyamik.assam.gov.in ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আৰু ইয়াৰ পিছতো ৱেব লিংক আছে, ৱেব লিংকতো আপুনি আবেদন কৰিব পাৰিব। আবেদনৰ নিয়মাৱলী ইয়াতে চাওক, ছাত্ৰ ছাত্ৰী 8ম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব। যি ছাত্ৰই এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব তেওঁ 8ম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব। ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰাধিকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ'ব লাগিব। ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়েও নিজৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, কিন্তু তেনে ছাত্ৰ ছাত্ৰী জলপানৰ বাবে বিবেচনা কৰা নহ'ব। আবেদনৰ বাবে প্ৰয়োজনীয় নথি: পাছপোৰ্ট আকাৰৰ ফটো আৰু স্বাক্ষৰ স্কেন কপি, অনুচিত জাতি জনজাতি অন্যান্য পিছপৰা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমাণপত্ৰৰ স্কেন কপি আৰু প্ৰতিষ্ঠানৰ মুৰব্বীৰ ঘোষণা। নেক্সট, পৰীক্ষাৰ সবিশেষ: মাল্টিপল চইচ কুৱেশ্যন MCQ আৰু OMR ভিত্তিত সম্পাদন কৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত অতি উন্নত মানৰ হয়। ছাত্ৰ ছাত্ৰীসকলে বিদ্যাৰ্থী এপৰ জৰিয়তে বিগত 2 বছৰৰ প্ৰশ্নকাকত লাভ কৰিব পাৰিব। লিখিত পৰীক্ষা ডিচেম্বৰ মাহৰ 18 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰশ্নকাকত কেৱল অসমীয়া আৰু ইংৰাজী মাধ্যমত উপলব্ধ হ'ব আৰু OMR চিট ইংৰাজী মাধ্যমতহে থাকিব। 2 ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনেধৰণৰ হ'ব। পৰীক্ষাৰ সূচী: কাকতৰ নং, কুৱেশ্যন পেপাৰ নাম্বাৰ, পৰীক্ষাৰ বিষয় আৰু মুঠ নম্বৰ। প্ৰথম প্ৰশ্নকাকত ফাৰ্ষ্ট পেপাৰ মেণ্টেল এবিলিটি টেষ্ট মেট 90 মাৰ্কছ। দ্বিতীয় প্ৰশ্নকাকত ছেকেণ্ড পেপাৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট ছেট 90 মাৰ্কছ। আসনৰ সংখ্যা আৰু সংৰক্ষণ: অসম প্ৰদেশৰ মুঠ আসনৰ সংখ্যা 2411। আৰু আবেদনৰ সময় আৰু অন্তিম তাৰিখ: আবেদন প্ৰক্ৰিয়া 12 অক্টোবৰ 2022 পৰা উপলব্ধ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ 2022। মুঠতে আপোনালোকে 27 নৱেম্বৰৰ আগতে যিসকলে আবেদন কৰিম বুলি ভাবিছে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ বাবে পৰীক্ষাৰ মাচুল দিব লাগিব। সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 200 টকা, অনুসূচিত জাতি আৰু জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে 180 টকা, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে 175 টকা। আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল প্ৰপত্ৰ পূৰণৰ সময়ত অনলাইন যোগে ডেবিট, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ আদি সেৱাৰ লগে লগে পৰিশোধ কৰিব লাগিব। ই-এডমিট কাৰ্ড বিদ্যাৰ্থী মোবাইল এপ আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট যোগে উপলব্ধ হ'ব। পৰীক্ষা কেন্দ্ৰ: অসমৰ প্ৰতিখন জিলাৰ সদৰ মহকুমা আৰু অন্যান্য স্থানত মুঠ 82টা পৰীক্ষা কেন্দ্ৰত 2022 বৰ্ষৰ বাবে ধাৰ্য কৰা হৈছে, যিসমূহৰ তথ্য ৱেবছাইট যোগে লাভ কৰিব পাৰিব। আৰু কাৰ্যালয়ৰ ঠিকনা: পৰীক্ষা আৰু প্ৰশিক্ষণ ইটি শাখা, মাধ্যমিক শিক্ষা সঞ্চালকালয়, অসম, কাহিলীপাৰা, গুৱাহাটী 781019। তো আপোনালোকে বিস্তাৰিতভাৱে দেখিছে আৰু আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে আবেদন কৰিব পৰা লিংকসমূহ দিয়া থাকিব। তথাপিতো আপোনালোকে ভিডিঅ'ৰ বেছিক ডিটেইলছখিনি আপোনালোকে তাতে গৈ আবেদন কৰাৰ আগতে জানি ল'ব পাৰিব। ইয়াতে বেছিক সম্পূৰ্ণ ডিটেইলছ মই দেখুৱাইছোঁ, তথাপিতো যদি আপোনালোকে ইচ্ছা কৰে চাই ল'ব পাৰিব।
আৰু আপোনালোকৰ যদি যোৱা বছৰৰ কুৱেশ্যনৰ প্ৰয়োজন হয় আপোনালোকে নমুনাৰ বাবে বিদ্যাৰ্থী এপৰ পৰা যোৱা 2 বছৰৰ কুৱেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো অন্যান্য ছাত্ৰ ছাত্ৰীলৈ ফৰৱাৰ্ড কৰি দিব যাতে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও এই সুবিধা লাভ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুক পেজত চালে পেজটো ফ'ল' কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।